বর্ণনা জানাবো নজরুল ইসলাম চৌধুরী বিদ্যালয়ের সহশিক্ষক এয়া এটা ছাত্রীয়ে সম্বৰ্ধনা জনোৱা মুহূৰ্ত। ইয়াৰ পিছতে বিদ্যালয়ের পৰিয়ালৰ হৈ এটা জাতিৰে সম্বৰ্ধনা জনোৱা হ'ব। সম্বৰ্ধনা জনাব বিদ্যালয়ের মহিলা শিক্ষক গোটে। মই অনুৰোধ জনাইছোঁ অভিভাৱক মিশ্রা খাতুন, মনোরা খাতুন, পুষ্পাহাজ, মুস্তাফা আহমেদ ছাৰক পবিত্ৰ অনুষ্ঠানত এখন ফুলাম গামোচাৰে এয়া আদৰণি জনোৱাৰ মুহূৰ্ত। ছাৰক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশিষ্ট কবি, এগৰাকী সুলেখক, আপোচবিহীন লেখক, বিভিন্ন সময়ত তেখেতৰ কিতাপ প্ৰকাশিত হৈ আহিছে। গতিকে ছাৰৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্ব সঁচাকৈ শলাগ ল'বলগীয়া। ছাৰক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আজিৰ এই পবিত্ৰ ৰাজহুৱা বিদায় সম্বৰ্ধনা অনুষ্ঠানত এখন শালেৰে ছাৰক সম্বৰ্ধনা জনোৱা হ'ব আৰু সেই শালখন আগবঢ়াব বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা জ্যেষ্ঠ শিক্ষক জামাল আহমেদ ছাৰ আৰু বদৰুজ্জামান। মই দুয়োগৰাকী শিক্ষকক বিদ্যালয় পৰিয়ালৰ ফালৰ পৰা এখন শালেৰে আজিৰ মুখ্য আকৰ্ষক আমাৰ বিদ্যালয়ৰ এগৰাকী সফল কৃতি শিক্ষক চৰ্দাৰ আলহাজ মুস্তাফা আহমেদ ছাৰ, এয়া ছাৰক বিদ্যালয় পৰিয়ালৰ ফালৰ পৰা এখন শাল, এয়া শালেৰে ছাৰক সম্বৰ্ধনা জনোৱাৰ মুহূৰ্ত। সম্বৰ্ধনা জনাই আছে বিদ্যালয় পৰিয়ালৰ হৈ জামাল আহমেদ আৰু বদৰুজ্জামান, দুয়োগৰাকী জ্যেষ্ঠ শিক্ষক, ইংৰাজী বিভাগৰ বিষয় শিক্ষক বদৰুজ্জামান আৰু BSc শিক্ষক জামাল আহমেদ। এয়া বিদ্যালয় পৰিয়ালৰ ফালৰ পৰা ছাৰক এখন শালেৰে সম্বৰ্ধনা জনোৱাৰ মুহূৰ্ত। ইয়াৰ পিছতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে এযোৰ চেলোৱাৰ পাঞ্জাবীৰে ছাৰক সম্বৰ্ধনা জনোৱা হ'ব বিদ্যালয় পৰিয়ালৰ ফালৰ পৰা আৰু সম্বৰ্ধনা জনাব সিৰাজুল ইছলাম ছাৰ, বিষয় শিক্ষক, আৰু লগতে থাকিব আব্দুল কৰিম ছাৰ, আৰবী শিক্ষক। মই দুয়োগৰাকী শিক্ষকক অনুৰোধ জনাইছোঁ আগবাঢ়ি আহি এই পবিত্ৰ অনুষ্ঠানত বিদ্যালয় পৰিয়ালৰ হৈ এযোৰ চেলোৱাৰ পাঞ্জাবীৰে আজিৰ মুখ্য আকৰ্ষক আলহাজ মুস্তাফা আহমেদ ছাৰক সম্বৰ্ধনা জনাবৰ কাৰণে এয়া এযোৰ চেলোৱাৰ পাঞ্জাবীৰে সম্বৰ্ধনা জনোৱাৰ মুহূৰ্ত। সম্বৰ্ধনা জনাই আছে বিদ্যালয়ৰ হৈ সিৰাজুল ইছলাম ছাৰ আৰু লগতে আছে আব্দুল কৰিম। এয়া দুয়োগৰাকী শিক্ষকে বিদ্যালয়ৰ পৰিয়ালৰ ফালৰ পৰা ছাৰক আদৰণি জনোৱাৰ মুহূৰ্ত। ধন্যবাদ। ইয়াৰ পিছতে বিদ্যালয়ৰ পৰিয়ালৰ ফালৰ পৰা এটা ছাত্ৰীয়ে এই ৰাজহুৱা পবিত্ৰ সম্বৰ্ধনা অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে ছাৰলৈ সম্বৰ্ধনা জনোৱাৰ মুহূৰ্ত। পবিত্ৰ যি অনুষ্ঠান ৰাজহুৱা বিদায় সম্বৰ্ধনা, সেই সম্বৰ্ধনা অনুষ্ঠান উপলক্ষে ইয়াৰ ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা ছাৰক সম্বৰ্ধনা জনোৱাৰ মুহূৰ্ত। ইয়াৰ পিছত 1 by 1 এজন এজনকৈ যাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সময় কম, তোমালোক অলপ খৰতকীয়া কৰা। ইয়াৰ পিছত আপুনি নীলবাগানৰ শিক্ষাৰ বাবে যি সেন্দুৰী বাট তৈয়াৰ কৰিলে, আমাৰ আশা নীলবাগানৰ শিক্ষা জগতখন সেই বাটৰে অগ্ৰসৰ হোৱাত সহায়ক হ'ব। আপুনি নীলবাগানক নিজ কৰ্মভূমি জ্ঞান কৰি যি দায়িত্ব পালন কৰি গৈছে, সেয়াই আপোনাৰ বহাল হৃদয়ৰ পৰিচয়। আপুনি শিক্ষকতাৰ দায়িত্বৰ উপৰিও নীলবাগানৰ সকলো সামাজিক কাম কাজত সদায় আগভাগ লৈ আহিছে আৰু তাৰ বাবে আমি আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হে দানী, আপোনাৰ হৃদয়ে সদায় আৰ্তজনৰ বাবে হাহাকাৰ কৰে। আৰ্তজনৰ দুখত আপুনি সদায় দুখী। এক কথাত আপুনি দৰিদ্ৰৰ এজন সুহৃদয়। দৰিদ্ৰজনৰ বিপদৰ সময়ত কাষত থিয় হোৱা আপোনাৰ এক মহান কৰ্ম।
ইয়াৰ উপৰিও সমাজখনৰ উত্তৰণৰ বাবে আপুনি সৰ্বতো প্ৰকাৰৰ প্ৰচেষ্টা আগবঢ়াই গৈছে। আপুনি প্ৰায় 70,000 টকা ব্যয়েৰে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ কোঠালিটো অতি আটক-ধুনীয়াকৈ নৱীকৰণ কৰি যি মহানুভৱতাৰ পৰিচয় দিলে তাৰ বাবে বিদ্যালয়ৰ পৰিয়ালৰ প্ৰতিজন সদস্যই আপোনাৰ ওচৰত চিৰঋণী ও চিৰকৃতজ্ঞ হৈ থাকিম। আজিৰ এই শুভক্ষণত আপোনাক যাচিবলৈ আমাৰ হাতত আন্তৰিকতা আৰু শুভকামনাৰ বাহিৰে আন একো নাই। সেয়ে আমি নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা আপোনালৈ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু নেদেখাজনৰ ওচৰত আপোনাৰ জীৱনৰ উত্তৰোত্তৰ কামনা কৰি দোৱা ও প্ৰাৰ্থনা কৰাৰ লগতে মহান কৰোণাময় আপোনাৰ এই যাত্ৰাৰ গতি আৰু অধিক তীব্ৰতৰ কৰক, আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু দান কৰক। এই কামনাৰে এটি আপোনাৰ গুণমুক্ত নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু পৰিচালনা সমিতিৰ হৈ ফাইজ মহম্মদ বৰবৰীয়া, অধ্যক্ষ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়। ধন্যবাদ। আমি পত্ৰখন আগবঢ়াই দিব বিদ্যালয়ৰ শিক্ষক শ্বৰীফুদ্দিন লস্কৰৰ লগতে অধ্যক্ষ মহোদয় তথা আমাৰ আজিৰ এই সভাৰ সন্মানীয় সভাপতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছতে কথা আমি গম পাইছোঁ। ইয়াত অতি আনন্দৰে সৈতে মই ঘোষণা কৰিছোঁ এটা কথা, বিশেষকৈ আমাৰ আজিৰ সভাত উপস্থিত বিশিষ্ট অতিথি যিসকল আছে তেখেতসকলৰ জ্ঞাতাৰ্থে তেখেতসকলক এই কথাটো অৱগত কৰিবলৈ পাই অতিকে আনন্দিত যে এই বিশাল ব্যক্তিত্বৰ অধিকাৰী আলহাজ মুস্তাফা আহমেদ দেৱে চাকৰিৰ পৰা বিদায় লোৱাৰ মাত্ৰ 15-20 দিন আগত তেওঁ মোক লৈ বিদ্যালয়খন এবাৰ চাই আহোঁ বুলি বলক বিদ্যালয়খন অকণমান আৰু চাওঁ। তেতিয়া যিটো আমাৰ ডাইনিং হলৰ ওচৰত গৈ পেলাই মই কৈছোঁ যে ডাইনিং হলখন এই জৰাজীৰ্ণ অৱস্থা, এইটো যে কি কৰিম, পইচাও নাই। মই মোৰ মনত কৈ আছোঁ আৰু এনেকৈ কথাবিলাক মই কৈছোঁ এইটো বিল্ডিং এনেকৈ হৈ আছে, খালি এই বিল্ডিংটো এনেকৈ কৰিম। লগে লগে তেওঁ উঠি ক'লে যে এই ডাইনিং ৰুমখন পুনৰ নিৰ্মাণ কৰাৰ কাৰণে যিমানখিনি টকাৰ প্ৰয়োজন হয় এই গোটেইখিনি টকা মই দান দিম। আৰু সেই কথামতেই তেওঁৰ কথামতেই পিছদিনাখন তেওঁ আহি পেলাই এখন চেক দিলে আৰু কাম আৰম্ভ কৰিবলৈ ক'লে আৰু আমি এমাহৰ ভিতৰত সেই মধ্যাহ্ন ভোজনৰ যিটো ভোজনালয় সেই ভোজনালয়টো অতি সুন্দৰকৈ আটক-ধুনীয়াকৈ পুনৰ নিৰ্মাণ কৰি উলিয়ালোঁ, য'ত প্ৰায় 70,000 টকা তেওঁ বৰঙণি হিচাপে আগবঢ়ালে। গতিকে আজিৰ এই সুযোগত এই ব্যক্তিগৰাকীক বিদ্যালয় পৰিয়ালৰ হৈ সমাজৰ হৈ প্ৰতিগৰাকী বিশিষ্ট অতিথিৰ হৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে পোনপ্ৰথমে তেখেতলৈ আমি এই উপলক্ষে এটা মানপত্ৰ আমি আগবঢ়াব বিচাৰিছোঁ। এইখন পাঠ কৰি দিব বিদ্যালয়ৰ আমাৰ অন্য এগৰাকী ইংৰাজী শিক্ষক শ্বৰীফুদ্দিন লস্কৰ ছাৰ। তেখেতক এই অভিনন্দন পত্ৰখন প্ৰথমে পাঠ কৰি দিবলৈ অনুৰোধ জনাইছোঁ। সন্মানিত আজিৰ ৰাজহুৱা বিদায় সম্বৰ্ধনা সভাৰ সভাপতি মহোদয় তথা নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মহম্মদ বৰবৰীয়াদেৱ, আজিৰ এই সভাৰ বিশিষ্ট অতিথি শ্ৰীযুত অনুপ বৰঠাকুৰ সম্পাদক হোজাই সাহিত্য সভা, আজিৰ আৰু এজন বিশিষ্ট অতিথি আমাৰ জামাল আহমেদ চাহাব, সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপসভাপতি মহোদয়, SMDCৰ সন্মানিত সদস্যসকল, আমাৰ গোটেই অসম সদৌ অসম কবি চক্ৰৰ পত্ৰিকা সম্পাদক ৰফিকুদ্দিন বৰবৰীয়াদেৱ, সন্মানিত সাংবাদিকসকল আৰু আমাৰ পুৰণা নপুৰণি যিবিলাক ছাত্ৰ ছাত্ৰীসকল, বিভিন্ন স্কুলৰ কলেজত নামভৰ্তি কৰা আমাৰ পুৰণি ছাত্ৰ ছাত্ৰীসকল,
আমাৰ নিজৰ এই স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ স্কুলৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু আজিৰ মুখ্য আকৰ্ষক আজিৰ এই সভাৰ মুখ্য আকৰ্ষক আমাৰ আলহাজ মুস্তফা আহমেদ ছাৰ চাহাব তেখেতলৈ মই এখন সম্বৰ্ধনা পত্ৰ পঢ়িবলৈ ওলাইছোঁ তেখেতে আমাৰ বিদ্যালয়ৰ হৈ যিখিনি কৰ্মৰাজি তেখেতৰ অতুলনীয় আৰু তেখেতৰ সম্বৰ্ধনাখন পত্ৰখন পঢ়াৰ আগতে মই নলিনীবালা দেৱীৰ এটা কবিতা এফাকি আওৰাইছোঁ কোন কাৰ চেনেহৰ কোন কাৰ মৰমৰ চকুৰ চিনাকি মাতো দুদিনৰ গতিকে সঁচাকৈ আমাৰ অতিকৈ বেয়া লাগিছে আমাৰ ছাৰৰ আজি বিদায় সভাটো পাতি পেলাই অতি মৰম মোৰ অতি শ্ৰদ্ধা আছিলে মোৰ ছাৰ যদিও মই নিজে ডাইৰেক্ট ছাত্ৰ নাছিলোঁ মোৰ কিন্তু মই শিক্ষক হিচাপে মোৰ পিতৃৰ লগত একেলগে চাকৰি কৰা হিচাপে মই পিতৃৰ সমান মই তেখেতক শ্ৰদ্ধা কৰিছিলোঁ মোৰ অন্তৰৰ পৰা মই তেখেতক শ্ৰদ্ধা কৰিছিলোঁ আৰু তেখেতৰ সম্বৰ্ধনা পত্ৰখন মই এতিয়া পঢ়িবলৈ ওলাইছোঁ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক আলহাজ মুস্তফা আহমদ চাহাবলৈ নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু পৰিচালনা সমিতিৰ তৰফৰ পৰা আহক একলগ হওক আমাৰ বিদ্যালয় মহিলা গোটৰ ফালৰ পৰা বিদ্যালয়ৰ নাৰী শক্তি আৰমানা বেগম ইয়াৰ পিছতে এটা কেপেৰে সম্বৰ্ধনা জনোৱা হ'ব সম্বৰ্ধনা যাবৰ কাৰণে মই আমাৰ বিদ্যালয়ৰ ৰফিকুদ্দিন বৰভূঞা ছাৰক অনুৰোধ জনাইছোঁ ৰফিকুদ্দিন বৰভূঞা ছাৰক অনুৰোধ জনাইছোঁ আগবাঢ়ি আহি আজিৰ এই পবিত্ৰ মুহূৰ্তত আমাৰ আজি মুখ্য আকৰ্ষক বিশিষ্ট কবি আলহাজ মুস্তফা আহমেদ ছাৰক এটা কেপেৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এয়া লগতে বদৰুজ্জামান ছাৰো আছে মই অনুৰোধ জনাইছোঁ বদৰুজ্জামান ছাৰ এয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ অতিকৈ পবিত্ৰ মুহূৰ্ত এয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পিছতে আটাইতকৈ আকৰ্ষণীয় যিখন অভিনন্দন পত্ৰ সেই অভিনন্দন পত্ৰখন আগবঢ়াই দিব আজিৰ সন্মানীয় এই পবিত্ৰ অনুষ্ঠানৰ সভাপতি তথা বিদ্যালয় অধ্যক্ষ ফাইজবাগ বৰভূঞা ছাৰ মই ছাৰক অনুৰোধ জনাইছোঁ আগবাঢ়ি আহিবৰ কাৰণে আৰু লগতে এই অভিনন্দন পত্ৰখন পাঠ কৰিব পোনপ্ৰথমে পাঠ কৰিবৰ কাৰণে মই আমাৰ বিদ্যালয়ৰ ইংৰাজী বিভাগৰ বিষয় শিক্ষক বদৰুজ্জামান ছাৰক অনুৰোধ জনাইছোঁ এই পবিত্ৰ মুহূৰ্তত আমাৰ বিশিষ্ট অতিথি অনুপ বৰঠাকুৰ ডাঙৰীয়াৰ লগতে উপসভাপতি জামাল আহমেদ দেৱকো আৰু লগতে অসম কবি চক্ৰৰ প্ৰধান সম্পাদক জমিউদ্দিন তালুকদাৰকো এই মুহূৰ্তত সহযোগিতা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ লগতে উপস্থিত আছে নীলবাগান সা সাহিত্য সভাৰ সন্মানিত সভাপতি আইনুলক চৌধুৰী চাহাব এয়া ছাৰক বিদ্যালয়ৰ পৰিয়ালৰ ফালৰ পৰা আজিৰ এই পবিত্ৰ অনুষ্ঠানত অভিনন্দন পত্ৰ জাপি আৰু শালেৰে সম্বৰ্ধনা জনোৱাৰ মুহূৰ্ত এয়া বিদ্যালয়ৰ হৈ আজি এয়া ছাৰক আনুষ্ঠানিকভাৱে
বিদায় জনোৱাৰ মুহূৰ্ত। আজিৰ এই পবিত্ৰ ৰাজহুৱা বিদায় সম্বৰ্ধনা অনুষ্ঠানত এয়া ছাৰক বিদায় জনোৱাৰ মুহূৰ্ত। বিদ্যালয় পৰিয়ালৰ ফালৰ পৰা এয়া আনুষ্ঠানিকভাৱে এটা জাপি, এখন শাল, এযোৰ চেলোৱাৰ পাঞ্জাবী, ছাতি, অভিনন্দন পত্ৰ আৰু জাপিৰে এয়া বিদায় জনোৱাৰ মুহূৰ্ত। বিদায়ী যি সম্বৰ্ধনা, সেই সম্বৰ্ধনা জনোৱাৰ মুহূৰ্ত। ধন্যবাদ। খুব সুন্দর হয়েছে আগে থেকে ইউটিউব পোস্ট করলাম না কিটা হুম কিয় থৈছ পোস্ট করতে ওই তুই ইউটিউবৰ কিটা তুই ভিডিঅ'ত না কিটা হয় খালি মোক দি না হয় আলে ওলা ফটো মাৰি মানে ইউটিউবৰ সাবস্ক্রাইবার বানা মোক দেখুৱা লাগবে যেন জৰুৰী নি তোর সারা কি দেখা করব নি তো তাই করিয়ে লাগ চল যাই মোবাইল দিয়ে আয় তোর খারাপ পাইবা আগে কথা ঘুরি যাওয়া তাই ঘুমটা ঠিক আছে এই হুম। তাই জিনিস ফটো না দিয়া সারে বর্তমান স্পিড দে সারা পোস্ট করবি সাজে না ও সারে না সারে তুই জানিস ও হুন্ডেন হিন্দি আজ নপাই কৰি যায় আরে হাই ইউটিউব রে তেওঁ চাকৰি থাকক বা নাথাকক, তেখেতৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান আজীৱন। সেই শিক্ষাগুৰুগৰাকী, সেই ছাত্ৰ ছাত্ৰীসকলে আজীৱন গুৰু হিচাপে মানি চলিব। সমাজেও তেখেতক সদায় এগৰাকী শিক্ষক, এগৰাকী শিক্ষাগুৰু হিচাপে সন্মান দিছিল। মই জীৱনকালত কেইবাখনো বিদ্যালয় স্থাপন কৰিছোঁ। মোৰ জীৱনত এটা হাতিয়াৰ আছিল যে মই শিক্ষক। ডিগ্ৰীৰ পাছত মই শিক্ষক নহ'লো, কিন্তু মোৰ জীৱনৰ এই হাতিয়াৰ পূৰণ কৰিবৰ কাৰণে মই এখন বিদ্যালয় 1975 চনত আচ্ছা দেখো না সেটা তো গেছেন এনো আমার আচ্ছা নাম্বার লইলো সেই করো তুই সারলে ফটো 9864 সারলে ফটো উঠতে পারলো না রে আচ্ছা তুই দেখো না খান দিয়ে গেছে এই দেখো এই আর ইউটিউবার ইয়ে করে লাভ চালা ভাই আটি না জানোস না এই তোমার নাম্বার কত আছে 9864 অন্যতম আদর্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মাননীয় শিক্ষাগুৰুসকল আৰু আজিৰ এই ৰাজহুৱা বিদায় সম্মাননা সভাৰ শিৰোমণি এইখন বিদ্যালয়ৰ অভিজ্ঞতা উৎসৱ কৰি যোৱা 31 ডিচেম্বৰ তাৰিখে